আপোনাৰ ল'ৰা-ছোৱালীও ফল-মূল খাব নিবিচাৰে নেকি? তেন্তে এইটো ভিডিঅ' আপোনাৰ কাৰণে। আপুনি যদি ফল-মূলবিলাক এনেকেই খুৱায় তেতিয়াহ'লে নিশ্চয় আপোনাৰ ল'ৰা-ছোৱালীও খুব মজাকৈ ফল-মূল খাব। মই প্ৰথমতে গেছত গাখীৰ অকণমান জালত বহাই লৈছোঁ। তাৰপিছত মই অলপ ইয়াতে চেনি দি দিছোঁ আৰু ফল-মূলবিলাক কাটি প্ৰচেছ কৰি লৈছোঁ। আপোনাৰ ঘৰত যি ফল আছে তাকে দিব। মই আম, আপেল, কল, এইফালে খেজুৰ, বাদাম-চাদাম এইবিলাক দি লৈছোঁ আৰু এইফালে অলপ কাষ্টাৰ্ড পাউডাৰ অলপ পানীত মই দি পেষ্ট এটা বনাই লৈছোঁ, যিটো উতলা গাখীৰত দি দিম পিছত গাখীৰটো ডাঠ হ'বলৈ। এনেকৈ খোৱালে ল'ৰা-ছোৱালীয়ে খুব ফূৰ্তি কৰি মজাদাৰ কৰি ফল-মূলবিলাক খাই দিব। আপোনাৰ অলপো কষ্ট কৰিব নালাগে ফল-মূল খুৱাবলৈ। এনেকৈ পেষ্ট এটা বনাই ল'ব কাষ্টাৰ্ড পাউডাৰ দি। আৰু এই পাউডাৰখিনি মই এতিয়া গাখীৰত লাহে লাহে মিলাই দিম, যাতে গাখীৰটো অকণমান ডাঠ হয় আৰু কালাৰটো খুব ধুনীয়া হয়। এইটোৰ কালাৰৰ কাৰণে, কাষ্টাৰ্ডৰ কালাৰৰ কাৰণে কালাৰটো খুব ধুনীয়া হয়। মই লাহে লাহে এইটো মিলাই দিছোঁ, লাহে লাহে গাখীৰটো ডাঠ হৈ যাব। আৰু এনেকৈ বনাই আপোনালোকে ল'ৰা-ছোৱালীক টিফিনতো দিব পাৰিব। এইটো ডাঙৰ মানুহৰ কাৰণেও ভাল, হেল্ডি হয় ৰেচিপিটো। সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। ভাল লাগিলে লাইক, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এইটো ডাঠ কৰি দেখিছেনে? গাখীৰটো ডাঠ হৈ গ'ল। আৰু এইটো পিছত এতিয়া নমাই অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। আৰু পিছত এইটো অলপ ঠাণ্ডা হৈ আহিলেহে মই ফল-মূলত এই কাষ্টাৰ্ড আৰু গাখীৰখিনি ঢালি দিম। আৰু হৈ গ'ল এয়া আপোনাৰ ৰেচিপি ৰেডি। একদম ইজি আৰু কম টাইমত বনাব পৰা। মই পিছত কেইটামান ড্ৰাই ফ্ৰুটছো আপোনালোকে এড কৰি দিব। মই বাদাম, কিচমিচ এইবিলাক পিছত এড কৰি দিছোঁ। আৰু টেষ্টিও হয় ড্ৰাই ফ্ৰুটছবিলাক এড কৰিলে, আৰু হেল্ডিও হয় ৰেচিপিটো। এইটো হৈ গ'ল ফ্ৰুট চালাড। আপোনালোকে এনেকৈ বনাই খাব আৰু ল'ৰা-ছোৱালীকো খুৱাব। খুব হেল্ডি।